স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো দীপাৱলীৰ দিনাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আনিছে 28 29 আৰু 30 নৱেম্বৰত 9খনকৈ জিলাৰ মহিলাই 25,000 টকা পৰ্যন্ত তেওঁলোকে চেক লাভ কৰিব এই মুহূৰ্তত জনাইছো এটা বৃহৎ খবৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফক লৈ দীপাৱলীৰ মাজতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই মুহূৰ্তত আটাইতকৈ বৃহৎ ঘোষণা কৰিছে 28 এই আঁচনিখন আগতে কেইবাবাৰো কৈছে মই সেইখিনি ৰিপিট নকৰোঁ কিন্তু এতিয়া আঁচনিৰ ধন পোনপটীয়াভাৱে পাবৰ কাৰণে আমি ব্যৱস্থালৈ আহিছোঁ ইয়াতে দুটা কেটেগৰী আছে যিসকলে ঋণৰ ট্ৰেনজেকশ্যন কৰি আছে বেংকৰ লগত ৰেগুলাৰ ট্ৰেনজেকশ্যন আছে সেইসকল আৰু দ্বিতীয়টো হৈছে যিসকলে ট্ৰেনজেকশ্যন কৰি থকা নাই তেওঁলোকৰ কাৰণে ট্ৰেনজেকশ্যন কৰি থকা নাই যিসকল তেখেতসকলৰ কাৰণে ইমিডিয়েট আমি পৰ্টেল দিম তেওঁলোকে এপ্লাই কৰিব আৰু ট্ৰেনজেকশ্যন যিখিনি হৈ আছে সেইখিনিক আমি সদ্যহাতে আমি আমাৰ 28 29 30 নৱেম্বৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি তেখেতসকলক পোনপটীয়াভাৱে হাতত ধনৰ চেক তুলি দিবলৈ আমি ঠিক কৰিছোঁ আৰু এইটো এই চেক 25,000 টকা পৰ্যন্ত হ'ব কাৰোবাৰ যদি ঋণ আছে যিমান ঋণ আছে 25,000 তলত সম্পূৰ্ণ হ'ব 25,000 ওপৰলৈকে যদি কাৰোবাৰ আছে তেওঁক আমি 25,000 পৰ্যন্ত এই ঋণ দিম আমি দেখিছোঁ বহুতৰ 25,000 তলত আছে তেওঁলোক একেবাৰে ঋণমুক্তই হৈ যাব এতিয়া আমি 28 29 30 তাৰিখে আমি জিলা লৈছোঁ শিৱসাগৰ গোলাঘাট শোণিতপুৰ মাজুলী